हेलो फ्रेंड्स नमस्कार। आज अन्य एटी ब्लग লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ ভিকি কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱী হ'ব লগা ৱাইফ তেওঁলোকৰ বিষয়ে অলপ জানো আহকচোন। তেওঁলোকৰ ফ্যামিলিৰ ফটো আৰু প্ৰথমবাৰৰ কাৰণে ভিকি কাশ্যপৰ মা দেউতা ঘৰৰ পৰিয়াল সকলো আপোনালোকে দেখা পাব। আৰু প্ৰিয়ম পল্লৱীৰ হ'ব লগা শাহু শহুৰ প্ৰিয়ম পল্লৱীয়ে প্ৰথমবাৰৰ বাবে লগ কৰিছে। সো আপোনালোকে ভিডিঅ'বোৰ লাষ্টলৈকে চালে গম পাব। আৰু প্ৰিয়ম পল্লৱী ভিকি কাশ্যপে বাহিৰত গৈ পেলাই এনজয় কৰি আহিছে, ধুনীয়াকৈ টাইম স্পেণ্ড কৰি আহিছে। গতিকে আপোনালোকে শেষলৈ চাব আৰু দেখিব। সো ইমানে আছিল, ইমানখিনিয়ে ক'ব লগা আছিল। সো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মই বনোৱা ভিডিঅ'সমূহ অতি সোনকালে পাব। সো বাই বাই ফ্ৰেণ্ডছ, লাভ ইউ।